हेलो एवरीवन स्वागतम जनाइছো মই মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো আজি আসলে দিনটো খুবেই স্পেশাল কিয়নো আজি মেমৰ বাৰ্থডে হয় আসলে বাৰ্থডেটো যোৱা কালিয়ে গল কিন্তু পাৰ্টিটো আজি খাইছো আৰু কোনটো মেমৰ বাৰ্থডে সেইটো আপোনালোকক দেখাই আছো আৰু চাই থাকক আৰু আমাৰ যিবোৰ মানে পাৰ্টি আহিছো খাব কাৰণে গুটেবোৰক এবাৰ বেক কেমেৰা কৰি কেনে আপোনালোকক নিশ্চয় দেখাই দিম মেম তো আছে এইটো মেম বৰ্ণালী মেম হাই কৈ দিয়ক আৰু এটা কল্যাণী মেম हेलो এইটো জনাৰ্দন এটা হিমাশ্ৰী বা স্পেশালি এইটো কাশ্মীৰীৰ বাইদেউ হয় তাৰপাছত এইটো নিশা কোঁৱৰ এইটো নিশিতা হাই চবে হাই এতিয়া মই ইপিনে যাওঁ কৈছোঁ মেম হেপী বাৰ্থডে আৰু এবাৰ কৈ দিলোঁ ব্লগত এনেতো ক'লোৱে মেমৰ বাৰ্থডে আছে বুলি এইটো হৈছে অসীম হাই কৈ দিয়া পাহি হাই এই তাই লাজ কৰিছে এইটো গৰিমা হাই অংশুমান হাই পাহি গৰিমা এই তাই লাজ কৰে আপোনালোকে জানে আৰু এইটো যে হিমাংশু অল অফ ইউ সে হাই আজি মেমৰ বাৰ্থডে খাব কাৰণে আহিছো হয় কিয় আহিছা কৈ দিয়া আৰু হেৰি কৈ দিয়া মেমক এই ভিডিঅ'টো থ্ৰু দি আৰু এবাৰ উইচ দি দিয়া হেপী বাৰ্থডে আৰু থেংক ইউ দিয়া ইমান ধুনীয়া ট্ৰিট এটা দিয়াৰ কাৰণে আমি মাইছে মজা হেপী বাৰ্থডে নহয় আৰু হেৰি কৈ দিয়া ন মেমে যে ইমান ধুনীয়া এটা আমাৰ যে ইমানবিলাকক যে মেমে যে ট্ৰিটটো দিল চ' বাৰ্থডে উইচ এটা ভালকৈ আৰু মেমক থেংক ইউ দিয়া ন really mean lot of thank you and love from me and my happy birthday once more আৰু আমি ক'ত আহিছোঁ মালঙে কৈ দিয়া আমি নীলামন আহিছো নহয় সৰি ফুটবল এইটো হিমাংশু হিমাংশু আমি ক'ত আহিছোঁ ভালকৈ কৈ দিয়া ফুড পইণ্ট আহিছোঁ আৰু ফুড পইণ্টটো আছে ক্ষেত্ৰতে মানে আমাৰ স্কুলৰ ওচৰতে হয় সেইকাৰণে মানে বেছি দূৰলৈ নগ'লোঁ আৰু ওচৰতে ভালকৈ খাইছোঁ আৰু এবাৰ আপোনালোকক বেক কেমেৰা কৰি কেনে দেখাই কেনে ব্লগটো এণ্ড কৰিম আৰু মানে আৰু আচলতে আপোনালোকেও আহিব পাৰে ইয়ালৈ ইয়াতে মানে খুব ভাল লাগে আহি এতিয়া আমি বহি আছোঁ মানে খানাৰ অৰ্ডাৰ দি আহিয়ে পোৱা নাই চিকেন চাওমিন অৰ্ডাৰ দিছোঁ আহিয়ে পোৱা নাই মানে আচলতে কিয় হাফ প্লেট ফুল প্লেট আমি এগালমান আছোঁ দেখিলেই ন তো মানে টাইমটো অভিয়াছলি লাগিবই বাৰু যি কি নহওক ৰখি আছোঁ আৰু আচলতে আমাৰ সোনকালে হ'ল হয় হা খোৱাটো কিন্তু আমি নীলমত গৈছিলোঁ নীলমো সেই খেতিৰ ওচৰতে হয় আপোনালোকে যদি খেতিৰ এৰিয়াৰে হয় নিশ্চয় চিনি পাব বেলেগ যদি দূৰৰ হয় আৰু চিনি পাওঁতে অলপ টাইম লাগিব দিয়কচোন তাৰপাছত কি নীলমত আমি গৈছিলোঁ তো নীলমত মানে কি হ'ল আমি মানে 1 ঘণ্টা এনে বহি থাকিলোঁ মানে সিহঁতৰ বোলে অলপ মাংসৰ সেইটো সিহঁতৰ কমকৈ আছে আৰু মানে আমাৰ মানে মানুহখিনি চাই কেনে মানে সিহঁতৰ মানে মাংস সেইখিনি অলপ কমকৈ আছে সেইকাৰণে মানে অলপ নহ'ল আৰু তাৰপৰা গুচি আহি পিনে আকৌ সেই ফুড পইণ্টতো বাৰু এভেইলেবল আছে কিন্তু তথাপিও আমি যিহেতু এগালমান আছোঁ সেইকাৰণে তাতেতো অলপ টাইম লাগিবই ন তো মানে সেইকাৰণে এতিয়া আমি ইয়াতে আছোঁ আৰু বহি পিনে আহি পোৱা নাই এতিয়ালৈকে যেতিয়া খাম আপোনালোকক আৰু এবাৰ দেখাই দিম তাৰপাছত ভিডিঅ'টো কেনেকৈ এণ্ড কৰোঁ চাওঁচোন কিন্তু আপোনালোকে কণ্টিনিউ চাই থাকক আৰু আপোনালোকে মোৰ চেনেলটিক মৰম কৰি যাব আশীৰ্বাদ কৰি যাব বিকজ কিয়নো আপোনালোকৰ মৰমৰ অবিহনেতো মই আগবাঢ়িব নোৱাৰোঁ ন সেইটো পৱন লাজ নকৰিবা হিমাংশু খাব লাগে খোৱা বেলেগ খা ভালকৈ খা আৰু আপোনালোককো গাইজ কৈছে যদি পাৰ্টি লাগে বৰ্ণালী মেমক কণ্টেক্ট কৰিব খাই দিয়ক হাই গৰিমা আপুনিও খাওক 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 আৰু সেইফালে খাই আছে নে
নেদেখাওঁ আৰু ময়ো খাই লওঁ, ভোক লাগিছে। বহি ল। 1 2 3 ৰেডি, মোৰ ব্লগ ষ্টাৰ্ট হৈ গ'ল।